বহুত দিনৰ মূৰত আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ মই আহি গ'লো আৰু এই ভিডিঅ'টো বহুত আগতেই বনাব লাগিছিলে কিন্তু পৰীক্ষাৰ বতৰ পৰীক্ষা চলি আছে সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই কিন্তু যেহেতু এইটো ভিডিঅ' অন্তত মই যিটো ভিডিঅ' বনাবলৈ গৈ আছো সেই ভিডিঅ'টো 5 ছাবস্ক্ৰাইবাৰৰ পৰা 5000 ছাবস্ক্ৰাইবাৰলৈকে 1000 ছাবস্ক্ৰাইবাৰৰ পৰা 1 মিলিয়ন ছাবস্ক্ৰাইবাৰলৈকে ভাৰতবৰ্ষৰ সকলো মানুহে ভিডিঅ'টো বনাইছে গতিকে মই যেহেতু এজন এই ইউটিউব এছ'চিয়েশ্যনখনৰ লগত জড়িত অৰ্থাৎ ভাৰতীয় ইউটিউবখনৰ লগত জড়িত বিশ্ব ইউটিউবখনৰ লগত জড়িত তাৰ মানে মই কম ছাবস্ক্ৰাইবাৰ কাৰণে মই জড়িত হ'ব নোৱাৰো সেইটো নহয় যে মই ইউটিউবত ভিডিঅ' দিয়া মানে মই ইউটিউব এছ'চিয়েশ্যনখনৰ লগত জড়িত ইউটিউব জগতখনৰ লগত জড়িত গতিকে মোৰ এটা ৰেছপন্সিবিলিটি আছে মই এজন ভাৰতীয় গতিকে মই এই ভিডিঅ'টো বনাব লাগে বুলি মই ভাবিলো মোৰ ৰেছপন্সিবিলিটি এটা আছে বুলি ভাবিলো এজ এ ইণ্ডিয়ান এজ এ আছামিজ পাৰ্চন গতিকে মই ভিডিঅ'টো বনালো সো ভিডিঅ'টো শেষ কৰি চাব লাগিব তেতিয়া আপোনালোকে ভিডিঅ'টোৰ এইটো মূৰৰ পৰা সিটো মূৰলৈ সকলোবোৰ গম পাব যে কিয় মই পৰীক্ষাৰ ব্যস্ততা থকাৰ পিছতো এই ভিডিঅ'টো আপোনালোকৰ ওচৰত দিবলৈ বিচাৰিছো সো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ Down, T-Series, I'm here to spill the real tea. You tryna dethrone me from spot on number 1, but you in the year you lose, so best think you haven't won. When I'm through with you, we're gonna be completely fucking done, cause we only just begun. I review you, 0 vibe is gone, so come on T-Series, looking hungry for আমি সকলোৱে ইউটিউবত ভিডিঅ' চাওঁ আপুনি চাই মই চাওঁ আৰু মোৰ দৰে এনেকুৱা সকলোৱে ইউটিউবত ভিডিঅ' চায় বৰ্তমান সময়ত ইউটিউব জগতখন অতিকে পপুলাৰ ছ'চিয়েল মিডিয়াৰ এখন জগত আৰু এই ইউটিউব জগতখনত আমি সকলোবোৰ ভিডিঅ'ই পাওঁ আৰু এই সকলোবোৰ ভিডিঅ'ৰ যিবিলাক আমাৰ ভাল লাগে আমি সেইবোৰ ছাবস্ক্ৰাইব কৰোঁ আৰু সেই ছাবস্ক্ৰাইবাৰৰ ভিত্তিত ইউটিউবাৰজন বহুত আগলৈ গুচি যায় আৰু সেই ছাবস্ক্ৰাইবাৰৰ ভিত্তিতে আজি ইউটিউব জগতখনত এটা বৰ ডাঙৰ খোলকণিৰ সৃষ্টি হৈছে এফালে আছে পিউডিপাই আৰু আনফালে আছে আমাৰ দেশ ভাৰতবৰ্ষ আৰু পিউডিপাই আৰু আমাৰ দেশ ভাৰতবৰ্ষৰ মাজত হৈছে এখন বৰ ডাঙৰ মহাৰণ আৰু এই মহাৰণখনৰ কাৰণেই সকলোৱে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছে যে আমি পিউডিপাইক ছাপোৰ্ট কৰিম নে আমাৰ ভাৰতবৰ্ষৰ ইউটিউব কোম্পানী টি চিৰিজক ছাপোৰ্ট কৰিম চক মানুহে ভাবে আমাৰ ভাৰতীয় ভাবিছিলে যে বা আমাৰ অসমীয়া বা ময়ো ভাবিছিলোঁ যে মোৰ বন্ধুবৰ্গ ভাবিছিলে বা আপোনালোকেও প্ৰিয় দৰ্শক আপোনালোকেও ভাবে যে পিউডিপাই এজন ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ মোৰ নিচিনা এনেকুৱা ধৰণে কেমেৰাৰ আগত কথা কয় সেইখিনিয়ে বছ পিউডিপাই হৈছে এজন ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ আৰু টি চিৰিজ হৈছে এটা মিউজিক কোম্পানী যিয়ে তেনেকুৱা ধৰণৰ গান বা ভিডিঅ' আপলোড দিয়ে আৰু গতিকে আমাৰ মানুহখিনি আমাৰ ভাৰতবৰ্ষৰ মানুহখিনি আমাৰ অসমৰ মানুহখিনিয়ে বা আমি আৰু প্ৰিয় দৰ্শক আপোনালোকে যি ভিডিঅ' চাই আছে মোৰ সকলোৱে চাগে পিউডিপাইক ছাপোৰ্ট কৰে এজ এ ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ কিন্তু এতিয়াৰ পৰা হয়তো আপোনালোকে পিউডিপাইক ছাপোৰ্ট নকৰা হৈ যাব কিয় নকৰা হৈ যাব জানেনে পিউডিপাইক আমি ভাল পাইছিলোঁ এজন ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ হিচাপে ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ হৈ আজি প্ৰায় 75 মিলিয়ন ছাবস্ক্ৰাইবাৰ গোটাবলৈ সক্ষম হৈছে পিউডিপাই আৰু এই সময়ত পিউডিপাই মানে ভাৰতৰ ভিতৰত এটা গোটেই ৱৰ্ল্ডৰ ভিতৰতে ছাবস্ক্ৰাইবাৰৰ ভিত্তিত এটা বৰ ডাঙৰ ইউটিউব চেনেল আৰু সেই ইউটিউব চেনেলটোক টক্কৰ দিবলৈ গৈ আছে আমাৰ ভাৰতীয় ইউটিউব চেনেল টি চিৰিজে আৰু তাৰ কাৰণে এটা বৰ ডাঙৰ মানে সংঘাতৰ সৃষ্টি হৈছে ইউটিউব জগতখনত আৰু এই ইউটিউব জগতখনৰ লগত জড়িত আমাৰ ভাৰতীয় যিসকল ব্যক্তি আৰু ভাৰতীয় ব্যক্তিসকলে মোৰ মতে পিউডিপাইক ছাপোৰ্ট কৰাটো মই নিবিচাৰোঁ বা আমাৰ টি চিৰিজক ছাপোৰ্ট কৰাটো বিচাৰোঁ যিসকল ভাৰতীয়ই বা যিসকল অসমীয়াই টি চিৰিজক ছাপোৰ্ট কৰিছিলে বা টি চিৰিজক ছাবস্ক্ৰাইব কৰিছিলে আনছাবস্ক্ৰাইব কৰিবলৈ কোৱা নাই মই আৰু বেছি ছাপোৰ্ট কৰিবলৈ হাক দিছোঁ কাৰণ পিউডিপাই এনেকুৱা এটা মানে ইউটিউব চেনেল যিয়ে 75 মিলিয়ন ছাবস্ক্ৰাইবাৰ বৰ্তমান আছে আৰু সেই পিউডিপাই চেনেলটোক আমাৰ যি ইণ্ডিয়ান কোম্পানী ইণ্ডিয়ান ইউটিউব চেনেল টি চিৰিজে কেইদিনমানৰ পৰা টক্কৰ দিবলৈ গৈ আছে আৰু সেই ভিত্তিত পিউডিপাইয়ে জেলাছিয়াছ ফিল কৰিছে আৰু জেলাছিয়াছ ফিল কৰি পেলাই মাত্ৰ এটা ইউটিউব চেনেলৰ কাৰণে আমাৰ দেশ ভাৰতবৰ্ষৰ মানুহখিনিৰ ওপৰত আমাৰ দেশৰ জাতিটোৰ ওপৰত আমাৰ দেশৰ ভাষাটোৰ ওপৰত বহুত বেয়াকৈ গালি পাৰি বেয়া লিৰিক্সৰ গালি পাৰি পেলাই এটা গান লিখিছে আৰু তেওঁ এনেকুৱা আকাৰে লিখিছে যাতে আমাৰ মানুহখিনিয়ে গম নাপায় তাৰ মানে তেওঁ মানে অলপ ধেমেলীয়া সুৰত লিখিছে কাৰণ ধেমেলীয়া সুৰত লিখিলে ভাবিব যে তেওঁ মানে ধেমেলীয়া সুৰত
ভিডিঅ' গানটো বনাইছে চ' আমাৰ মানুহে গম নাপাব আৰু ভাৰতীয় মানুহখিনিৰ ছাপোৰ্টটো মই পাই যাম চ' তেওঁ তেনেকুৱা আকাৰে বনাইছে কিন্তু আচলতে মোৰ থিংকিং যে মোৰ ভিউ আচলতে তেনেকুৱা নহয় যে ভাৰতীয় মানুহখিনিৰ ভাৰতীয় ছাবস্ক্ৰাইবাৰখিনিক তেওঁৰ ওচৰলৈ লৈ যাবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ প্ৰয়াস কৰিছে আচলতে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নালাগে আচলতে মোৰ সম্ভৱ আৰু সেইকাৰণে আপোনালোকে বহুতে মোক কয় মই হোৱাটছআপত দিছিলোঁ যে পিউডিপাইক আপোনালোকে পিউডিপাইক ছাপোৰ্ট কৰে নে আপোনালোকে টি ছিৰিজক ছাপোৰ্ট কৰে তেতিয়া মোৰ বন্ধু এজনে কৈছিলে যে পিউডিপাইক মই ছাপোৰ্ট কৰোঁ কাৰণ পিউডিপাই কি হয় যে আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়াৰ প্ৰতি ইণ্ডিয়াৰ অৰফেন্স যিবিলাক আছে অৰফেন্স হোম আছে তাত পিউডিপাই পইচা এনেকুৱা ধৰণৰ কিবা পইচা ডনেট কৰিছে মই কৈছোঁ ভাল কথা পিউডিপাই কৰিব পাৰে পিউডিপাই ইউটিউব জগতখনৰ পৰা কিবা এটা কৰিছে আৰু গতিকে মই ভাবোঁ যে এনেকুৱা কাম কৰিলেও পিউডিপাই আগতেহে কৰিছিলে এতিয়াতো নকৰে কাৰণ এতিয়া টি ছিৰিজক লৈ জেলাছিয়াছ নহয় গোটেই ভাৰতবৰ্ষক লৈ তেখেতে জেলাছিয়াছ ফিল কৰিছে কাৰণ অনলি যদি টি ছিৰিজক যদি তেখেতে জেলাছিয়াছ ফিল কৰিলেহেঁতেন টি ছিৰিজক লৈ গান বনালেহেঁতেন ভাৰতবৰ্ষৰ কমিউনিটিটোৰ ওপৰত ভাৰতবৰ্ষৰ জাতিটোৰ ওপৰত ভাৰতবৰ্ষৰ ভাষাটোৰ ওপৰত তেখেতে এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য আগ নবঢ়ালেহেঁতেন মই ভাবোঁ যদি আপোনালোকে টি ছিৰিজক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বৰ্তমান ছাবস্ক্ৰাইব কৰি লওক কাৰণ আমাৰ ভাৰতীয়ৰ কথা আছে আমাৰ ভাৰতবৰ্ষৰ এইটো এটা প্ৰথম চেনেল যিয়ে প্ৰথম ছাবস্ক্ৰাইবাৰ ভিত্তিত প্ৰথম ইউটিউব চেনেল হ'বলৈ গৈ আছে আৰু এই চেনেলটোৱে হয়তো ৰাজমুকুট পিন্ধিব পাৰে ছাবস্ক্ৰাইবাৰৰ ভিত্তিত ইউটিউবৰ জগতখনত গতিকে এইটো সুনাম অৰ্জন কঢ়িয়াই অনাৰ ক্ষেত্ৰত আপোনালোকে বা আমি বা আমাৰ যিখিনি ভাৰতবৰ্ষৰ মানুহ আছে সকলোৱে ছাপোৰ্ট কৰাটো মই বিচাৰিছোঁ প্ৰিয় দৰ্শক সকলোৱে টি ছিৰিজক ছাপোৰ্ট কৰক আৰু টি ছিৰিজ ছাবস্ক্ৰাইব কৰক লগতে যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰীক্ষাৰ পিছত ৰেগুলাৰলি ভিডিঅ' আনিবলৈ চেষ্টা কৰিম চ' আজিলৈ ইমানে জয় আই অসম টাটা